हेलो फ्रेंड्स मनाबर अफिशियल पेजলৈ আপোনালোকলৈ স্বাগতম। আজি কাতি বিহু এতিয়া মই গা পা ধুই কিনো কৰিছোঁ তাকে চাবচোন। মই সৰুকৈ যিখিনি পাৰিছোঁ তাকে, গাঁৱৰ নিচিনাটো ইয়াত নহয়, টাউনত যিহেতু ইয়াতে চাই থাকিব। ইমান টান মাতি আনিছে পাপাই ইমান টান মাতি আনিছে দেখা টান মাতিও দিব। এয়া কাপ এটা কিনি আনিছোঁ নতুনকৈ। এতিয়া ইয়াত তুলসীটো তুলি ইয়াতে দি দিছোঁ, তুলসী পুলিটো দি দিছোঁ। ৰ'বা এইটো পুলিচ এয়া আমাৰ বেটা মায়ে হেৰি কাতি বিহু বুলি পূজা কৰিব লৈছে। বেটা তুমি কি ক'বা? মই নমক কৈছো। আমি এতিয়া নমো কৰোঁ। আহা কৃষ্ণ কৰোঁ। উঠা নমো কৰি দিয়া বেটা, নমো কৰি দিয়া। এইটো থৈ দিয়া, এইটো এইখিনিতে থৈ দিয়া। এতিয়া তুমি নমো কৰা। ধূপে ধূনা লগাই আনি মাগে বঢ়াই চৰণ চুই কৰি মই সেৱা। ৰাম চৰণ চুই কৰি মই সেৱা। দুখীয়া দুখীয়া ব্ৰহ্মাণ্ড দুখীয়া, মতকৈ দুখীয়া নাই। দুখীয়া ঘৰতে আহিল মোৰ প্ৰভু দেও, দিবলৈ একোৱে নাই। ৰাম দিবলৈ একোৱে নাই। কৃষ্ণ পূজা মন্ত্ৰ নাজানো কিঞ্চিত, এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণত। ৰামৰ গতি সাধিলে ৰচিত, ৰামৰ
তলতো চাকি গছ দি আহিলোঁ কাতি বিহু বুলি। তলৰ মানে বাইদেউজনী ঘৰলৈ গৈছে, তো সেইকাৰণে তেওঁ কৈছে কি তুলসী তলত চাকি এগছ জ্বলাই দিবচোন, আমি নাই বিহু বুলি। তাৰপৰা আমাৰ ঘৰত দিয়া হৈ গ'ল। তাৰপৰা বাইদেউহঁতৰ ঘৰতো এতিয়া চাকি বন্তি লগাই আহি গ'লোঁ ওপৰলৈকে। এতিয়া চাকি বন্তি দিয়া হ'ল। অকণমান সময় পিছত নেবুটখন ভাগিব লাগিব, তাৰপিছতে প্ৰসাদ খাম। বেলেগ গৰম উঠি গ'ল। হাই ফ্ৰেণ্ডছ, চাই থাকিব। হেপী কাতি বিহু সকলোকে।